20 টকাত যদি আপোনালোকে গাড়ী চাৰ্জ কৰে তেতিয়াহ'লে আপুনি 150 পৰা 200 কিলোমিটাৰলৈকে চলাব। মই অৰুণাচলৰ পৰা আহিছোঁ, অৰুণাচলত 5টা বুক অলৰেডি হৈ গ'ল। আজি শিৱসাগৰৰ উজনি অসমত প্ৰথমটো শ্ব'ৰুম মুকলি কৰিছে ADMS আৰু আপোনালোকে 20 টকাত আপোনালোকে 100 কিলোমিটাৰতকৈ অধিক চলাব পাৰিব। আৰু আপোনাৰ সন্মুখলৈ আহিছোঁ, আজি ADMS মুকলি কৰিলে কি ক'ব? 20 টকাত যদি আপোনালোকে গাড়ী চাৰ্জ কৰে তেতিয়াহ'লে আপুনি 150 পৰা 200 কিলোমিটাৰলৈকে চলাব পাৰিব। आसाम में आया है क्या? ADMS इलेक्ट्रिकल बाइक्स का मैं जनरल मैनेजर हूँ और आज जो इधर शिवसागर में नाब ऑटोमोबाइल एजेंसी का C&F कम शोरूम का ओपनिंग के लिए मैं आया हूँ। बेलगाम कर्नाटका से आया हूँ। थैंक यू। যদি শ্ব'ৰুম ল'ব খোজে ক'ত ল'ব পাৰিব? কেনেকৈ ল'ব? এইটো আমাৰ কোম্পানীৰ লগত যোগাযোগ কৰিব। অল অভাৰ নৰ্থ ইষ্টৰ কাৰণে মই লিডাৰ হওঁ, মোৰ লগত যোগাযোগ কৰিলেও হ'ব, আৰু যিকোনো লিডাৰৰ লগত যোগাযোগ কৰিলে আমি এইখিনি প্ৰচেছ কৰাই দিম। কিমান মূল্যৰ পৰা এইবোৰ মানে বাইক বা স্কুটি ল'ব পাৰিব? এইখন এখন অত্যাধুনিক স্কুটি হয়। ইয়াত মানে 46,000ৰ পৰা 1,90,000লৈকে ইয়াৰ ৰেঞ্জ আছে। আৰু কিলোমিটাৰ হিচাপে আপুনি 20 টকাত 120ৰ পৰা 130 কিলোমিটাৰ অনায়াসে যাব পাৰি, য'ত নেকি আমাৰ এটা ডাঙৰ ৰাশি হয়। আৰু এই যি উজনি অসমৰ যি চেৰেকাপাৰস্থিত এই যি ADMS নতুনকৈ যিটো উদ্বোধন কৰিছে, সেই শ্ব'ৰুমটোত আহিছে অৰুণাচলৰ পৰা। আজি আপোনাৰ মানে আপুনি ইয়াৰ পৰা গৈ অৰুণাচলত ফুৰিব নাই? মই অৰুণাচলৰ পৰা আহিছোঁ, অৰুণাচলত 5টা বুক অলৰেডি হৈ গ'ল। এইটো এক্সপিৰিয়েঞ্চ কাৰণে মই আজি আহিছোঁ। আৰু আপোনালোকে ইয়াত যিসমূহ নিবনুৱাসকল আছে বা যিসকল যুৱক যুৱতী ঘৰত এনেই আছে, সেইসকলে ইয়াৰ পৰা কৰ্ম সংস্থাপন ল'ব পাৰিব। আপোনালোকৰ লগত কিমান যুৱক যুৱতী আছে? আমাৰ লগতো এতিয়ালৈকে মোটামুটি 1000 যুৱক যুৱতী আছে। প্ৰত্যেককে আমি ইয়াৰ দ্বাৰাই কৰ্ম সংস্থাপন দিম বুলি ইনকাম কৰি আছে। ইনকম মোটামুটি যদি ইয়াতে আপোনালোকে ভালকৈ কাম কৰে পাৰ ডে 30,000ৰ পৰা 50,000 আৰ্নিং কৰিব পাৰে। আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁৱৰ পৰা আহিছোঁ। মোৰ এটা অলপ ডিলাৰশ্বিপ হৈছে অলৰেডি, মই খালি অপেনিং কৰা নাই, জাষ্ট অপেনিং কৰিবলৈ গৈ আছোঁ। অপেনিং কৰিবলৈ গৈ আছে। হয়, এনেধৰণে চাওক, নৱপ্ৰজন্মৰ পৰা জ্যেষ্ঠ সমাজলৈ আৰু কম খৰচত যিহেতু পেট্ৰলৰ দাম চেঞ্চুৰীকো পাইছেগৈ, আৰু চৰকাৰে যিহেতু চৰকাৰী হওক বা আমি সকলো পেট্ৰল ডিজেল সকলোতে মূল্য বৃদ্ধি, আৰু সেই মূল্য বৃদ্ধিৰ সমান্তৰালকৈ যি পৃথিৱীখনত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে তাৰ পৰা সকাহ দিবৰ বাবে আজি ADMS নামৰ এই নতুন কোম্পানীটো অসমত প্ৰৱেশ কৰিছে। আৰু